ভিডিঅ'টো ঘৰৰ পৰা কৰিব পৰা নাই এন্ধাৰ কাৰণে তো আমি ৰাস্তাতে এতিয়া আমি ভিডিঅ'টো কৰি আছোঁ তো আপুনি চাই লওক চাইকেল লাইন আপ কৰিছোঁ যোৱা লাইন আপ হোৱা যোৱা প্ৰথমটো আহা আৰু 9জন নে 10জন আহিব আছে ৰৈ আছোঁ সিহঁতৰ কাৰণে আহি পোৱাহি নাই আমাৰ এতিয়া বৰ্তমান আমি চেল্ফি ৰোডৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো তো এখাত জোন সেৱা এটা কৈ দিয়া ভোটটো দিব তাক তোমাৰ নামটো ৰোহিত হীৰা নিউ মেম্বাৰ এজন বাৰু ক'লোৱে বাৰু এজনক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এইটো কোন পদিন্য ক'ত যাবা ঠিক নাই অঁ এয়া চাই লওক আমাৰ ৰাইডাৰসকল চাইকেল ৰাইডাৰ চাই লওক তো আমি এইটো ৰাস্তা এইপিনৰ পৰা আহিলোঁ তো এতিয়া আমি এইটো ৰাস্তা এনেকৈ চিধা গুচি গ'লে আমি পাই যামগৈ ক'ৰ জেগাত যাম আমি নিজে নাজানো আজি খালি দেওবাৰ আজি মানে ছানডে ৰাইড যাম আজি ছানডে ৰাইড অনলি ছানডে ৰাইড তো ব'লক চাইকেলৰ ষ্টেণ্ড নাই যে আঁজা থৈ দিছোঁ আৰু তো ব'লক অকণমান খোজকাঢ়ি দিওঁ চেল্ফি ৰোড পাৰ হৈ আহিলোঁ আৰে বিলাৰ কেলে হৈ গৈ আছে তেল ভাল আছে চাইকেলত অলপ তাৰপৰা মানে দি চাব পাৰে পিছলৈ হাই এটা কৈ দে চবে হাই এটা কৈ দিয়া অ'কে তো গাইছ আমি আহি পাই গ'লোঁ চমুৱা গাঁও আহে লাহে চমুৱা গাঁও পালোহি তো পিছত চাই লওক লাডাখ নহয় পিছত চাই লওক তো আপোনালোকে চাইছে আপোনালোকে এইটো ৰাস্তাই এইপিনেদি নাযাব এইপিনেদি গ'লে একদম ডাইৰেক্ট মৰিগাঁও পাব তো এইদিকে আহক এইদিকে তো গাইছ আহি আমি পাই গ'লোঁ সেই কুৰুৱাবাহী চাৰিআলি তো আপোনালোকে এইপিনেদি আহিব ঐ চাইকেল ক'বলৈ গৈছে তো সেইপিনেদি নাযাব সেইপিনে গ'লে চিধা নগাঁও পাব এইপিনেদি যাব লাগিব আমি গৈ আছোঁ ক'ত গৈ আছোঁ কিয় গৈ আছোঁ আমি সঠিক জেগাত গৈ আছোঁ আপোনালোকক চাই থাকককৈ হ'লকৈ ভিডিঅ'টো সকল আহি আমি পাই গ'লোঁ সেই এতিয়া বৰ্তমান বেবেজীয়া আমি পালোঁহি পিছৰ গাইজখিনি আহিব মানে ঐ আহি যা লোকেশ্যনত পোৱা নাই মাল তো দুটামানে থৈ গুচি আৰু তো বন্ধুসকল মেইন চাৰিআলি বেবেজীয়া মেইন চাৰিআলি তো বেবেজীয়া চাৰিআলি পৰা আপোনালোকে এইটো চাইডে গ'লে ডাইৰেক্ট গুৱাহাটী পাব এই চাইডে গ'লে নগাঁও পাব তো আমি চিধা ল'ম তো ব'লা তো গাইছ এখন বেবেজীয়া বজাৰ এই ৰাস্তা এটা পাই গ'লো এইটো চা ট্ৰেইন ৰাস্তা বহুত দিনৰ মূৰত ট্ৰেইন ৰাস্তা দেখিছোঁ সেইটো মই ওচৰলৈ আহা গুড সুন্দৰ অঁ আগলৈ তো আমি ট্ৰেইন ৰাস্তা দেখিলোঁ ন আচ্ছা সুন্দৰ এতিয়া আমি এইটো ৰাস্তা চিধা ল'ম তো বলক স্পীড লগাই তো বন্ধুসকল এখনে আছে মহাৰতী থান তো ইয়াত ধুনীয়াকৈ হেৰি হয় ন এই কি হয় শিৱৰাত্ৰিৰ দিনাখন বঢ়িয়া সুন্দৰ পূজা হয় ন বিলাক হৈ গৈছে যে আচ্ছা এতিয়া ভাল আছে তো চলিয়ে বাইপাছ পাম এতিয়া অলপ আগত তো গাইছ আহি আমি অলপ ৰৈ দিলোঁ মানে বাইপাছতে ৰৈ দিছোঁ আৰু চালক ইহঁত চালক এইসোপা প'ষ্ট দি আছে এই ফটো এটা তোলো তাক প'ষ্ট দি আছে বেচেৰা প'ষ্ট এটা দি আছে তো ইহঁতকেইটাক চালক কেমেৰামেন চালক আৰু কেইটা আছে আৰু দুটা পিনে 9টা আহি পোৱাহিয়ে নাই আমাৰ ওচৰ সিহঁতে পাবহি আহি আছে ৰৈ দিছোঁ অকণমান সিহঁতৰ কাৰণে তো আৰু বেছি নাই আৰু কিমান কিলোমিটাৰ হ'ব 28-29 কিলোমিটাৰ হ'ব বেছি নাই চাইকেলত উঠি ল'ব লাগে আমি চলাই যাম আপোনালোকক উঠি লওক আমাৰ চাইকেলত মোৰ চাইকেলখন কিন্তু ষ্টেণ্ড নাই এখন ধৰি আছে ষ্টেণ্ড নাই ঠাকুৰ ভিডিঅ'টো কিন্তু তহঁতৰ পাৰ্টনাৰক কিন্তু শ্বেয়াৰ কৰিবি দেই গোটেইকেইটাই ভিডিঅ'টো যে তহঁতৰ পাৰ্টনাৰবিলাকক শ্বেয়াৰ কৰি দিবি তেতিয়াহে মই এটা পাম ন আপোনালোকে ছাবস্ক্ৰাইবটো কৰিব আকৌ লাইকো কৰি দিব আধা বাটত এখন চাইকেল বেয়া হৈ গৈছে আমাৰ লগত মেকাৰ আছে বাৰু মেকাৰ
মেকাৰ আছে বাৰু তো আপোনালোকে চাই লওক এইপিনেদি কি কৰিবি চেন টানিবি ন তো আপোনালোকে দেখিছে এডাল চেনৰ দাম হৈছে 150 টকা হয়নে চেনৰ দামলৈ ক'ব লাগিব ন তেখেতৰ চাইকেলখন অলপ খাৰাপ হৈ গৈছে ইয়াৰ ভাগৰ চাইকেলখন এইটো এই কান্দো হৈ গৈছে বেচে আধা বাটত মানে চেন তুলিব পৰা নাই চাইকেল মেকাৰ লাগি আছে চাইকেলখন ভাল কৰি লওঁ ন তেতিয়া আমি যাব পাৰিম তো দেখিছে এয়া চাইকেলখন চেন পৰি গৈ থাকে বাৰে কি ঘটিটো মটিটো চাইকেল লৈ আহিছে কিহে জানে চেন পৰি আহে তাৰ ভাগৰ চাইকেলখনত সেইটো চাওকচোন সেইটো তেনেকৈ বাইক ৰাইডাৰ হেল্প পোৱা যায় তেনেকৈ ইয়াক হেল্প কৰা গৈছে তো চাইকেল ৰাইডত কিবা গেলা গুণাইছে ন বহুত গুণাইছে 2 নম্বৰ বুলেটখন এয়া চেণ্ডেল মানে অকণমান হেৰি হৈ প্ৰব্লেম হৈ গ'ল আৰু চকাটো লাগি ধৰে এইটো পাই লাগি গৈছে এইটো পাই তো অলপ প্ৰব্লেম হৈ গ'ল তো মেকাৰ আগত বেয়া হৈ গ'ল চাইকেল তো তাৰপৰা আহি আমি ইয়াত ভাল কৰিলোঁহি তাক ঠেলি আনিছোঁ চালক এই অৱস্থা দেখি তো গাইজ ফাইনেলি আমি আহি পাই গ'লোহি বৰঘাট চাৰিআলি নেকি বৰঘাট চাৰিআলি তো এইটো চেন পৰিলে কিমান কি জানো এটা চেন পৰিছে এটা চকা জাম হৈছে আকৌ এটা চকা টানিব লগা হৈছে মানে এভেইলেবল আৰু কিমান এভেইলেবল বেমাৰ হৈছে আৰু আমাৰ চাইকেলবিলাকত আজি কি আছে নাজানো পূজা চূজা কৰা নাই নেকি চাইকেলত এনেকুৱা হৈ আছে কিজানি তো আহি থাকক আমি বৰঘাট চাৰিআলিৰ পৰা কেনি যাব লাগিব চাৰিআলিৰ পৰা চিধা ন তো ডিব্ৰুগড় ৰোডত যাব লাগিব ন তাৰপাছত আমি পামগৈ য'ত যাম তো দেখাই আছোঁ আপোনালোকক ক'ত গৈ আছোঁ জেগা পাম নে ক'ম আপোনালোকক দেই নহ'লে ইয়াতে স্কিপ কৰিব তো গাইজ এইখনেই হৈছে আমাৰ নগাঁৱৰ বৰঘাট চাৰিআলি ন এইখনেই হৈছে আমাৰ নগাঁও বৰঘাট চাৰিআলি ন কৃষ্ণ মই গেলা শুনিছোঁ এইটো চাইডে আমি এনেকৈ হৈ এইপিনে চিধা যাব লাগিব ন এইটো চাইড চিধা যাব লাগিব ন এইপিনেদি গ'লে ক'ৰ পাইগৈ এইটো লংকা এইটো ৰুট নগাঁও যাব আমি এইটো ৰুট ল'ব লাগিব এতিয়া এইটো ৰুট অঁ চালক কি ধুনীয়া ভিউ তো লাহে গাড়ী আহি আছে বল না কিয় ৰৈ আছ বল সুন্দৰ আছে বাহ কি ধুনীয়া ৰাস্তা আমি এতিয়া ৰাস্তা চিধা যামগৈ সেইপিনেদি আমি সেইপিনৰ পৰা আহিলোঁ সেইপিনে এতিয়া চিধা যামগৈ নেকি তো চলিয়ে পিছত ধৰি লওক কিন্তু স্পীড দিম ওলাই পৰিব এখন কি বৰঘাট চাৰিআলি ন তো আমি এতিয়া আহি বৰঘাট চাৰিআলি পাই গ'লোহি চাহ খাম এতিয়া তো ঘুমটিৰ দোকান এখন ঐ কি খাই আছ গাখীৰ চাহ মেইন জলদি গাখীৰ চাহ খালে গেছ হৈ যাব পাৰে ৰাতিপুৱা একো খোৱা নাই ন গেছ হৈ যাব পাৰে টেষ্টি আছে তোক কি হেৰি দিছে কেক 5 টকীয়া কেক খাই আমি এতিয়া আহি যাম ন ভীমকল এটা খালোঁৱে তো গাইছ আমি চাহ খাই অলপ মাৰি দিছোঁ ওখ মানে বহুত নাযায় তো আপোনালোকেও ইমান কষ্ট কৰিব নালাগে উঠি লওক পিছত ধুনীয়াকৈ মই চলাই আহি আছোঁ তো উঠি ল'ব সুন্দৰকৈ ধৰি লওক চাইকেলখন অলপ লেটেং পেটেং ৰাতিপুৱা চিখৰ অলপ খাই দিলোঁ পেট কিবা কিবি লাগিছে অঁ কোৱা হা কুৰকুৰি এতিয়া নাখাওঁ দিয়া চিখৰ খাই আছোঁ আহি থাকা তো গাইজ আমি আহি এতিয়া বৰ্তমান উৰিয়াগাঁও চক্ৰ পাই গ'লোহি চক্ৰ নে কি উৰিয়াগাঁও চক্ৰ নহয় বাৰু এইটো উৰিয়াগাঁও চাৰিআলি তো চাৰিআলি পৰা কেনি যাম মই নাজানো নহয় জানে মই নাজানো কিন্তু দেই মই সিহঁতক চাই পেলাই যাব লাগিব লোকেশ্যনটো আমাৰ নাই বৰ্তমান বলক হৈছে উৰিয়াগাঁও চক্ৰ মানে কি চাৰিআলি তাত কেনি যায় এতিয়া চিধা যাব লাগিব নে এইপিনেদি গ'লে ক'ৰ পাই নাজানো এইপিনে গ'লে ক'ৰ পাই নাজানো এতিয়া আমি ইহঁতে এই যে চিধা হৈছে আমি চিধা ল'ব লাগিব ইউটাৰ্ণ নামাৰো আৰু চিধা ল'ব লাগিব এইপিনেদি কেনিবা যাব পাৰে তেজপুৰ যাব পাৰে চাগে কিজানি
নাজানো এইটো হৈছে মন্দিৰ গৈ থাকক দোকান বজাৰ খুলি আছে বাৰু এইপিনেদি ক'ত যাব নাজানো এতিয়া আমি চিধা ল'লোঁ চিধা গৈ আমি গৈ আছোঁ আপোনালোকে চাই থাকক আমি পামগৈ এতিয়া আহি পাই গ'লো আমি য'ত যাম বুলি কৈছিলোঁ তই পাই গ'লোহি আপোনালোকে চাই থাকক এইবিলাক চাওক গাড়ী আছে লাহে গাড়ী আছে ৰ না বাবা তো গাইছ সেইপিনে চাইকেল লাগি ৰৈ আছে এখেতে চলিয়ে ভিতৰত সোমাই যাওঁ আহা ভিতৰত সোমাই যাওঁ এখন ধুনীয়া এডলীয়া জেগা আহি গ'লো তো এইটো ৰাস্তা আহিলে আপোনালোকে ভেৰি পায় মৃত্যুঞ্জয় পাই যাব ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ মৃত্যুঞ্জয় হা অঁ এইটো ঠেকেনা মেকেনা আছে অলপ ৰাস্তাটো অলপ ভাল হ'ব লাগে দেই তো আগৰ পৰা এনেকৈ টাৰ্ণিংটো লৈ ল'ব লাগিব তেনেহ'লে পাই যাম তো ফ্ৰেণ্ডছসকল পাই গ'লোহি আমি এতিয়া অসমৰ ভিতৰত আটাইতকৈ ওখ শিৱলিংগটো পাই গ'লোহি তো আপোনালোকক দেখাম বেক কেমেৰালৈ অলপ সোমাব দিয়ে নিদিয়া অনুমতি দিব নেকি যদি সোমাব দিয়া মই আপোনালোকক ভিতৰত দেখাব পাৰিম কিন্তু যদি সোমাব নিদিয়া তেতিয়াহ'লে দেখাব নোৱাৰিম আৰু আপোনালোকক তো আপোনালোকে চাই থাকক তো এয়া আহি পাই গ'লোহি এই হৈছে শিৱ মন্দিৰ আহিলা আহি কেনেকুৱা লাগিছে তোমালোকৰ আহি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বহুত কষ্টত আমি পালোঁ দিয়া পালাহি নে তো বৰ্তমান প্ৰথম অতিথি আমি মৃত্যুঞ্জয় চাবলৈ অহা ৰাতিপুৱা ইভিনিংটো তো এতিয়া মানে মাত্ৰ 7টা বাজিছে আমি ওলাইছোঁ 4টা বজাত 4:30 ওলাইছোঁ এতিয়া 7টা বাজিছে মানে আহোঁতে যাওঁতে 5টা বাজিছে আৰু 2 ঘণ্টা লাগিছে তো থেংক ইউ আহক আমাৰ লগত আৰু চাব জেগা নতুন জেগা থেংক ইউ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি এইটোত ঘণ্টাটো দবাই দিব ৰ'বা মই চাইকেলখন পাৰ্কিং কৰোঁ চাইকেল ৰ'বা এতিয়া আমি ইয়াৰ পৰা আৰু দৰ্শন কৰি পেলাই এতিয়া আমি যাম আকৌ চাপানালাৰ পৰা যাম আকৌ আপোনাৰ ইয়াত আছিলে নীলাপানী সেই 3 ঠাইৰ কাৰণে আজি আহিছোঁ ৰ'বা আহি লওঁ ভিতৰতে হে তো বলক ষ্টেণ্ড উলিয়া না বাবা ষ্টেণ্ড পাত দে না অলপ উলিয়াই এইডাল গ্ৰুপৰডাল তো গাইছ আমি আহি পাই গ'লোহি তো সিহঁতে ফটো চটো লাগি আছে বৰ্তমান এতিয়া জোতা খুলি আছে মই জোতাযোৰ খুলি গালোঁ মোজাযোৰ খুলি দিওঁ ৰে গৰম লাগিছে তামাম বিৰাট গৰম লাগিছে বেগবিলাক থৈ যাব লাগিছিল বেগত একোৱে নাই দিয়ক বেগত একোৱে নাই দিয়া ফটো মাৰা তো সি মোক ফটো মাৰিব বোলে একবাৰ বহুত ডাঙৰ আছে কিন্তু দেই ভিতৰত যাবলৈ নিদিব নহয় আহি যোৱা চাইডে পানী ধুনীয়া আছে সেইটো চাওক কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু ওপৰত যায় কেইটা চিৰি আহিলোঁ এতিয়ালৈকে নিজে নাজানো কেইটা চিৰি আহিলোঁ নাজানো কিন্তু वाह भाई চাওক এইকেইটা সি শুই দিলে সেই লগৰ লগত কেলৈ শুইছ উঠ না ইউটিউবাৰ সেয়া কৰিব দেৱজিৎ ব্লগছ
আপোনালোকে চাব পাৰিছে দেখাই আছোঁ 1 2 3 4 5 6 7 8 9 10 11 11টা চিৰি আহিলোঁ 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 30টা ষ্টেপ বগাই কিনে ওপৰত যাব গৈছোঁ কিন্তু বেকত মোৰ এইপিনে দি আছে মৃত্যুঞ্জয় মন্দিৰ মৃত্যুঞ্জয় পিছত চাই লওক মৃত্যুঞ্জয় সেইকেইটা এইটো চাওকচোন এইটো চাই লওক এইটো কেনেকৈ আছে এইটো কেমেৰা মাৰি গৈছে এইটো তো গাইছ এতিয়া আমি এটা ফটো শ্বট কৰিম গোটেইখিনিয়ে চাই লওক আপোনালোকে কিয় উঠাই আছোঁ ন চাই লওক ফটো শ্বট এক নম্বৰ দেখাইছোঁ লাইনটো চাই লওক তো ফ্ৰেণ্ডসকল তো আপোনালোকে মৃত্যুঞ্জয় মন্দিৰ আহিব দুৰ্গা পূজা স্থাপন কৰা হ'ব ইয়াত এই যিদিনাখন হেৰি হ'ব ন এই দুৰ্গা পূজা হ'ব বোলে তো আপোনালোকে আহিব দুৰ্গা পূজা চাবলৈ ইয়াত প্ৰসাদ চকাত ফ্ৰী পাব আপোনালোকে আহিব সেৱা কৰিব কিবা তো আহি যাওক বহুত সুন্দৰ ধুনীয়া আছে আৰু ৰেগুলাৰ খোলা হৈ আছে এতিয়া গেট তো আপোনালোকে সোমাব পাৰিব